হেৰি ইমান গাড়ীখন যে স্পীডত চলাইছে আপুনি, মই আপোনাক কওঁনে লাহে লাহে চলাওক বুলি, আপুনি কথাই নুশুনে যে। আপোনাৰ মৰিবলৈ মন গৈছে নেকি? হা, আপুনি লাহে লাহে চলাওক, কৈছোঁ নহয় লাহে লাহে চলাওক বোলে। তোমাক গাড়ীখনত উঠোঁতেই কওঁ ইমান পেকপেকাই নাথাকিবা। নাই কথা নুশুনে, খালী পেকপেকাই থাকিব। বহি থাকাচোন তুমি মনে মনে। গোটেই ৰাস্তাটো পটপটাই আহিছা, অলপ সময় মনে মনে বহি থাকাচোন। শান্তি নাই একেবাৰে। গাড়ীখন মইহে চলাইছোঁ, তুমি বহি থকা মানুহ বহি থাকাচোন। কিয় ইমান পটপটাই থাকা? আই এতিয়া মইহে পটপটালোঁ। হা, মইহে পটপটালোঁ। আপোনাক মই কৈছোঁ যে লাহে লাহে গাড়ীখন চলাওক। আপোনাৰ যদি ইমান মৰিবলৈ মন গৈছে মৰক যাওক, মোৰ গাড়ীখনৰ পৰা নমাই দিয়ক। তুমি লগত থকা মানে মৰি থকা আৰু জীয়াই থকা একেটাই কথা হৈছে, বুজিছা? তুমি এই পেকপেকাই থকাৰ কাৰণে মই মানে একো কাম সহজভাৱে কৰিবই নোৱাৰা হৈছোঁ। কি কথা ক'বলৈ আহিছে আপুনি? হা, কি কথা ক'বলৈ আহিছে? এনেকৈ কিন্তু মোক ঠাট্টা মস্কৰা কৰি থাকিব কিন্তু দেই, মই কৈ দিছোঁ বাৰে বাৰে। হা, আপোনাক মই গাড়ীখন লাহে লাহে চলাবৰ কথা কৈছোঁ, আপুনি যে মোক যে পেকপেকাই থকাৰ কথা ক'লে, বেছিকৈ এনেকৈ কৰি নাথাকিব কিন্তু। মই কিন্তু মাৰ ঘৰলৈ গুচি যামগৈ কিন্তু বাপেকে, গম পাব? হ'ব দিয়া, তুমি মাৰৰ ঘৰলৈ যাওঁ বুলি মোক দম দিব নালাগে, বুজিছা? বহি থাকা মনে মনে। মাৰৰ ঘৰলৈ সদায় যাওঁ যাওঁ বুলি কৈয়ে থাকা। গ'লেই হ'ল, মইতো তোমাক ধৰি ৰখা নাই নহয়। আপুনিতো ভালেই পাব মই গ'লে, তেতিয়াহে আপোনাৰ লগৰ বান্ধৱী বন্ধু সকলোকে আনি ঘৰখনত গোটেই একেবাৰে পাৰ্টি ৰং তামাচা কৰিব পাৰিব, হয়নে নহয়? যোৱাবাৰ কি হৈছিলে মনত নাই? মই মাত্ৰ ঘৰৰ পৰা ওলালোহে কি জানি, একেবাৰে লগৰবোৰক মাতি পেলাই একেবাৰে মাতিলেই নহয় একেবাৰে পাৰ্টি কৰিবৰ কাৰণে। এবাৰ কি হৈছিলে আপোনাৰ মনত নাই? এতিয়া যে মুখ সুধিবলৈ আহিছে আপুনি। কি হৈছিল নো যোৱাবাৰ? মোৰ দেখোন একো মনত নাই। গোটেইখন লগৰ বন্ধু বান্ধৱী মাতি পেলাই একেবাৰে গোটেইখন চাব নোৱাৰা কৰি থৈছে। গোটেইখন একেবাৰে পালেঙৰ তলত মাংসৰ টুকুৰা, বিচনাৰ ওপৰত কিবাহৰ টুকুৰা, হা, আৰু পাকঘৰখনতো চাবই নোৱাৰি। কি যে কৰি থৈছে অদ্ভুতৰ নিচিনা। মই যে আহি পেলাই এইবোৰ সকলোবোৰ উকতিব লাগিব, সেয়া আপোনাৰতো খবৰ আছে? তেতিয়াহ'লে কিয় কৈ আছা মাৰ ঘৰলৈ গুচি যাম বুলি? মাৰ ঘৰলৈ যামগৈ বুলি মোক দম দি থাকিলে নহ'ব নহয়। তেনেহ'লে যাওঁগৈ তেনেহ'লে মাকৰ ঘৰলৈ। মাকৰ ঘৰৰ পৰা আকৌ আহি পেলাই এইবোৰ কৰিবলৈ তোমাৰ বেয়া লাগিলে নহ'ব নহয়। মই গ'লে আকৌ কাম কৰা বাইজনীক মাতিব, আকৌ কাম কৰা বাইজনীক মাতি পেলাই গোটেইখিনি কাম কৰাব লাগে। মোলৈ কামখিনি থৈ দিব নালাগে নহয়। একেবাৰে ঘৰখনৰ গোটেই মানে অৱস্থা নাইকিয়া কৰি পেলাইছে। এই হ'ব দিয়া, তুমি নাথাকা যেনিবা মোৰ লগৰ বন্ধু দুজন এজন আহিলেই, তাতেনো একেবাৰে কি না একেবাৰে মহাভাৰতখন অশুদ্ধ হৈ গ'ল। তুমি যে মোক ইমানকৈ গালি পাৰি আছা, আৰু তুমি যে কৈছা কাম কৰা মানুহজনী মাতিবৰ কাৰণে, কাম কৰা মানুহজনীয়ে জানানে নাই একো কামেই নকৰে, ঘৰটোকে ভালকৈ নাসাৰে আৰু ওৰ বস্তুটোত পৰি থাকে, একো নাচায়েই। সেইবাবে মই তাইক কাম কৰিবলৈ মতা নাই। মইতো জানোৱেই সেইজনীয়ে যে ভালকৈ কাম নকৰে, সেইকাৰণে মই কৈ থাকোঁ আপুনি যে তাইক আৰু মাতিব নালাগে, কাম কৰা পইচাও দিব নালাগে, ইমানবোৰ পইচা ঘৰৰ কামবোৰ আমি সকলোৱে মিলি কৰিব পাৰিম। আপোনাৰহে একেবাৰে দৰদ লাগি যায় একেবাৰে কাম কৰিব মানুহজনীক মাতিবৰ কাৰণে। একেবাৰে মইতো কৈয়ে থাকোঁ ন, মোৰ কথা কোনো গুৰুত্বই নিদিয়ে। হ'ব দিয়া, আৰু এইবাৰ পৰা আৰু কোনো কাম কৰা মানুহ নামাতো দিয়া, তেতিয়া আৰু কোনো টেনশ্যন নাথাকিব। আৰু তুমি যে মোক এই যাৰে তাৰে লগত যে জোৱালি থাকা, তুমি কি বৰ ভাল পোৱা ন জোৱালি পেলাই? হা, মই ভাল নাপাওঁ, কিন্তু আপুনি যে মনে মনে পেটে পেটে যে ভাল পায় সেইটো মই একদম নিশ্চিতভাৱে জানো। গম পাইছে আপুনি? আপোনাৰ এই চেহেৰাটো দেখিলে মই সকলো বুজি পাওঁ। মতা মানুহৰ অভ্যাসবোৰ মই কিবা নজনাকৈ আছোঁ নেকি? দুটাজনী ঘৰৰ পৰা গ'ল কি নগ'ল, মাকৰ ঘৰ পালেগৈ নাপালে, একেবাৰে গোটেই সোপাকে আনি পেলাই একেবাৰে পাৰ্টি কৰিবলৈ অকণো বেয়া নালাগিলে। এনেই কিছুমান অযথা কথা উলিয়াই পেলাই মানে মোৰটো নষ্ট কৰি দিছে আৰু মোৰ দেই। আপুনিহে উলিয়াইছে কথাবোৰ, মইতো ওলোৱা নাই। কোনে কথাখিনি কৈছে? আপোনাৰ গাড়ীখন চলাব, গাড়ীখন চলাওক। ইফালে সিফালেকে পিৰিক পাৰকৈ চাই থাকিব নালাগে নহয়। ক'ৰবাৰ পৰা ছোৱালীজনী পাৰ হৈ যাবহে লাগে, একেবাৰে গাত ততেই নাই, চকুকেইটা ইফালে সিফালে। গাড়ীখন ভালকৈ চলাই যাওকচোন, একেবাৰে কোনোফালে চাব নালাগে নহয় আপুনি। হ'ব দিয়া, কাষতে থকা ডাইনীজনীক চাই থকাতকৈ এই পাৰ হৈ যোৱা ছোৱালীজনীক যেনিবা চালোৱেই, তাতেনো একেবাৰে কি একেবাৰে হৈছিলনো একেবাৰে তোমাৰ? কি ক'লে? আই মোক আপুনি ডাইনী বুলি ক'লে? বিয়াৰ আগতে একেবাৰে মোৰ জানজনী, সোণজনী, মোৰ দেহাজনী, মই তোমাক অমুক কৰিম, মই তোমাক তমুক কৰিম। কিমান যে তুমি যে ইমান ধুনীয়া, তোমাৰ হাঁহিটো ইমান ধুনীয়া, তোমাৰ চকুকেইটা ইমান ধুনীয়া, তোমাৰ হাতখন ইমান ধুনীয়া। সেইবোৰ মানে এনেই মানে সকলোবোৰ মিছা আছিল ন? এয়াহে মতা মানুহৰ চৰিত্ৰ আচলতে, এতিয়াহে গম পাইছোঁ। মাতিব ৰসগোল্লা, লালমোহন, বৰফি, আই কত যে নাম, একে গাখীৰৰ নামবোৰ দিহে মাতে। এতিয়া মোক একে দেখিবই নোৱাৰা হ'ল। তুমি নাজানা নেকি গাখীৰৰ বস্তুবোৰ যে বেছি দিনলৈ ৰাখিব নোৱাৰি, সকলোবোৰ বেয়া হৈ যায়।